এতিয়া মানে ভিডিঅ' বনাবলৈ আমি পেটটো অলপ বিহাই আছে এতিয়া বাথৰুমত যাব লাগিব তেনেহ'লে কেনেকুৱা আছে লোক আপোনালোকৰ পাতি ভালনে বাৰু তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে এটা কথা এটা কৈ লওঁ মোৰ ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত আছে ফ'ল' কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনখন প্ৰেছ কৰি দিব তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ মানে ভিডিঅ'টো আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগতে মোৰ দৰজোৱাটো মাৰি লওঁ মানে আজি মোৰ KTM টো ঘৰতে থৈ যাম বুজিছে আজি মানে আমাৰ গাঁৱতে ভিডিঅ' বনাম না এইকাৰণে আমাৰ KTM টো ইয়াতে থৈ তেতিয়া যাওঁ এতিয়া মানে ভিডিঅ' বনাবলৈ আমি পেটটো অলপ বিহাই আছে এতিয়া বাথৰুমত যাব লাগিব তেনেহ'লে বলক এতিয়া অলপ বাথৰুম কৰি আৰে মানুহ আহিব চাইব নালাগে না মামাই দিছে বাথৰুমটো সেইকাৰণে অলপ বাথৰুমে কৰি লওঁ আপোনালোক নাচাব মই কৰি লওঁ এতিয়া মানে বাথৰুম কৰি আহিছোঁ না এতিয়া মানে হাতটো অকল মাগিছে না হাতটো কলৰ পৰা অলপ ধুইছোঁ আহোঁ এতিয়া ইয়াতে চাবান আছে আছে তেনে এনেকৈ ধুই যাওঁ ভালকৈ ধুই যামগৈ এতিয়া ভিডিঅ' বনাবলৈ এতিয়া ৰেডি হৈ গ'লোঁ এতিয়া ভিডিঅ' বলক আমাৰ লোকেশ্যনত যাওঁ ঘৰৰ পৰা ওলাই পৰিছোঁ না লকডাউনৰ কাৰণে এইটো ৰাস্তাটো একদম খালী হৈ গৈছে ইটো ৰাস্তা দি মানুহ ছাগলী গৰু বাঘ চাঘ আৰু গৈছিলে বহুত কিছু মানে বেছি কৈ দিছোঁ নেকি অলপ বেছি কৈ দিছোঁ মানে কালি মোৰ মোবাইল ৰিচাৰ্জটো শেষ হৈ গৈছিল এতিয়া আহিছোঁ ৰিচাৰ্জ কৰিবলৈ তেনেহ'লে বলক মামৰ পৰা ৰিচাৰ্জ কৰে ঐ মামো ক'ত আছা মামো ৰিচাৰ্জটো দিছা নেকি ৰিচাৰ্জ মোৰ ইয়াতে কেৰাম খেলি আছে তাৰ পৰা এতিয়া ৰিচাৰ্জটো ল'ম সি বোলে কৈছিলে আজি ৰিচাৰ্জ দিব বোলে তেনেহ'লে বলক ফাৰ্ষ্টত ৰিচাৰ্জটো কৰি পিছত ভিডিঅ'টো আপলোড কৰিম তাৰ মানে চাব পাৰে আমালোকৰ মামু কেৰাম খেলি আছে এটা সৰু পোৱালিৰ লগত কেঁচুৱা মানে দুধ খাই এতিয়াও আমাৰ মামু কেনেকৈ হাঁহি আছে না ইয়াতে মানে পেজ এটা মাৰিলে যোৱাই নাই এতিয়া সি মাৰিব এইটো যাব নেকি এই চিধা গৈছে যে এতিয়া আৰু এটা বেছ মাৰিব এইটো নাযায় যোৱা নাই এতিয়া মামু মাৰিব একদম চিধা একদম পকেটত যাবগৈ এতিয়া মানে আহি পালোঁ মোৰ লোকেশ্যনত ইমান ধুনীয়া লোকেশ্যন পিছফালেতো চাইছে একদম চুইজাৰলেণ্ডৰ নিচিনা সাগৰ আছে পিছফালে ধুনীয়া লাগিছে আহি ইয়াতে আমালোকৰ মামুহঁতৰ ঘৰৰ ওচৰত বুজি পাইছেতো না আহিলে আমাৰ ঘৰত আহি যাব একো নোখোৱাম বুজিছা নাই এইটো মানে চুইজাৰলেণ্ড ভাবি নাভাবিব না এইটো চুইজাৰলেণ্ড নহয় এইটো আমাৰ গাঁৱতে হয় কিমান ধুনীয়া লাগিছে ভাই ইমান ধুনীয়া লাগিছে আবেলি যে ইমান ধুনীয়া লাগে মই ভাবা নাছিলোঁ ইয়াতে বহি আমালোক কেৰাম চেৰাম কিবা খেলোঁ এতিয়া মানে আমালোকৰ মামুহঁতৰ গছৰ লেচু ইমান ডাঙৰ আৰু ৰঙা তেনেহ'লে বলক খাই লওঁ এটা খামটো না অবাৰ ওখ মানে গছটো যে অবাৰ ওখত আছে এইটো পাৰি কেনেকৈ খাম বেয়া নাপাব মানে এনেই মানে এটা ভিডিঅ' বনালোঁ আজি মানে লকডাউনটো ক'তো যাব নোৱাৰোঁ সেইকাৰণে এনে এটা ভিডিঅ' বনালোঁ বেয়া চেয়া নাপাব না নাপাব এইটো চাক আমাৰ গাঁওখন কেনেকুৱা আছে আমালোকৰ মামুহঁতৰ ঘৰৰ পিছফালে এইখিনি কিমান ধুনীয়া লাগিছে না একদম পূৰা চুইজাৰলেণ্ডৰ নিচিনা একদম মানে পূৰা ভালেই লাগিছে না তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড বেল আইকনখন প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'কেইটা